কাছা ষ্টেডিয়ামৰ কাৰ্যালয়ত CM তুলিৰাম ৰংহাঙৰ সংবাদমেল CIDF আঁচনিৰ অধীনৰ 100 কোটি পুঁজিৰে ডিপু নগৰ 14টা ৱাৰ্ডত সজাই পৰাই জকমকাই কৰি তোলা হ'ব। সংবাদমেলত এইদৰে মন্তব্য প্ৰকাশ ৰংহাং। উলহ মালহৰে লাংচলিয়েট কাৰ্বি হিৰজে আছে তাই বৰ্ষপতি দিৱস পালন। অনুষ্ঠান এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীকো আনুষ্ঠানিক সম্বৰ্ধনা। সমগ্ৰ অসমৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত টেট শিক্ষক সন্থাৰ প্ৰতিবাদ কাৰ্যসূচী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কিছুদিনৰ পিছতে সমগ্ৰ ডিফু নগৰ চৌপাশ হৈ পৰিব চকমক। ডিফু নগৰ সমিতিৰ অধীনত 14টা ৱাৰ্ড এলেকা সজাই পৰাই তুলিবলৈ ইতিমধ্যে CIDF অৰ্থাৎ চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ আঁচনিৰ অধীনৰ 100 কোটি টকা কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মোকলাই দিছে। সংবাদমেলত এই কথা সদৰি কৰাৰ লগতে ডিফু নগৰ 14টা ৱাৰ্ড এলেকাত এই আঁচনিৰ অধীনত বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ আকৰ্ষণীয় তথা জকমকাই তোলা হ'ব বুলি কয়। CIDF আঁচনিৰ অধীনৰ 100 কোটি টকা পুঁজিৰ অধীনত ডিফু নগৰ সমিতিৰ অধীনৰ 14টা ৱাৰ্ড অঞ্চল বিভিন্ন আন্তঃগাঁথনি উন্নয়ন কৰি সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিতৰত জাকত জিলিকা কৰি তোলাৰ লক্ষ্য ৰাখিছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। যে ডিফু টাউন বুলি কয়, সেই টাউনটো আমি নামাকৰণ কৰিছোঁ যে চিটি বুলি আমি নামাকৰণ কৰিম বুলি আমি চেষ্টা কৰিছোঁ। সেইটো মতে অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ সেইটো এপ্ৰুভ কৰা হৈছে। সেইটো CIDF তৰফৰ পৰা আমি 100 crores প্ৰজেক্ট সেইটো আমি এপ্ৰুভেল পোৱা হৈ ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকৰ লগত লৈ আৰু টাউন কমিটি চেয়াৰমেনৰ পৰা আৰম্ভ কৰি 14টা ৱাৰ্ড কমিশ্যনাৰৰ লগত লৈ যে যিমানখিনি টাউন এৰিয়া যিমানখিনি কি প্ৰয়োজন আছে, স্পৰ্টছ কমপ্লেক্সৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিবিলাক সেই গোটেইখিনি আমি মেৰামতি কৰিবৰ কাৰণে আমি আজি ছাইট ভিজিট কৰিছোঁ। সেইমতে আমি বাছ ষ্টেণ্ড, বাছ টাৰ্মিনেল, আমি ৰিকুইশ্যন অফ পাৰ্কৰ ওচৰত আমি প্ৰায় 50 বিঘাছমান মাটি আছে। সেই মাটি আমি বাছ টাৰ্মিনেল লগতে ট্ৰাক আৰু অটো ট্ৰাকবিলাকৰ যিমানখিনি আছে সেই পাৰ্কিংটো আমি তাত ল'ব বিচাৰিছোঁ, তাত চিফ্ট কৰিব বিচাৰিছোঁ। খেলান, সেই ৰং খেলানটো অলপ কনজাষ্টেড হয় তাতে। তাৰ এইখিনি লেফ্ট ৰাইটৰ ইয়াত দোকানবিলাক থয়, ফিছ মাৰ্কেট বুলি কয়, ইয়াতে মাৰ্কেট যিবিলাকত থৈ আছে এতিয়া সেই গোটেইখিনি আমি চিফ্ট কৰি পেলাই সেই গোটেইখিনি যিবিলাকৰ বেপাৰীবিলাক একো সুবিধা নোহোৱাকৈ আমি ধুনীয়া কৰি এটা মাৰ্কেট কমপ্লেক্স, অ'পেন মাৰ্কেট কমপ্লেক্স যিটো আমি তাত আমি বনাবৰ কাৰণে আমি ভেটেনেৰী কমপ্লেক্সৰ ভিতৰতে আমি কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আমাৰ ভলীবল কোৰ্ট নাই, সেই দুটা কাৰণে আমি সেই আগত পুৰণা ইনডোৰ ষ্টেডিয়ামটো সেইটো চিফ্ট কৰিবৰ কাৰণে আজি আমি গোটেইখিনি অফিচাৰ্ছবিলাক লগত লৈ আমি সেইটো চাইখিনি আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেক ৱাৰ্ডত যিবিলাকৰ যিটো চুবুৰীয়ে যোৱা ৰাস্তাবিলাকত সেই ৰাস্তাবিলাক আমি কালাৰ পেৱাৰ ব্লকৰ জৰিয়তে গোটেইখিনি ৱাৰ্ডত আমি সেইটো কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। য'ত মাৰ্কেট এৰিয়া য'ত প্ৰয়োজন হয় সেইবিলাক জেগাত আমি CC কেমেৰা আমি বহাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু প্ৰত্যেক ৱাৰ্ডত গোটেইখিনি ৱাৰ্ডৰ ষ্ট্ৰীট লাইটত বহাব। এটা ৰাস্তাও মানে যাতে চলাৰ ষ্ট্ৰীট লাইটত নবহাকৈ নাথাকিব, গোটেইখিনি এৰিয়াও মানে ষ্ট্ৰীট লাইটত উইথ চলাৰ সেইটো বহাব। এক ৱাৰ্ডটো এৰিয়া ৱাইজ যিটো পাব্লিক ডিমাণ্ড তাত আমি ৱেটিং ছেট আমি বহাবৰ কাৰণে আমি সিদ্ধান্ত এটা লৈছোঁ। সেই প্ৰপ'জালটো আমি দিম। ৱেটিং ছেট বনাবৰ কাৰণে আমি কাৰ্যকলাপ মাছ কনচিপ বা থ্ৰু CIDF জৰিয়তে সেইটো আজি ফাইনেলাইজ কৰিছোঁ। আমি কাৰ্বি আংলঙৰ টীম গোটেইখিনি আজি ভিজিট কৰি ছাইট ভিজিট কৰি সেইটো আমি এক সপ্তাহৰ ভিতৰত উইদিন এ উইক সেইটো আমি
ৰাজ্য চৰকাৰৰ কেন্দ্ৰ চৰকাৰৰ আমি পঠাবৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ CIDF থ্ৰু CIDF আছিলে চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম ফাণ্ড ফল আছোৱা CIDF পেঞ্চি লাছোৱা টাংকা কেইমান লাচি লাবাংকে স্মাৰ্ট চিটি আমি এতিয়ালৈকে পোৱা নাই আমি এইটো প্ৰপ'জাল পঠাইছোঁ স্মাৰ্ট চিটি আৰু CIDFটো ডিফাৰেঞ্চ আছে কালিমালা স্মাৰ্ট চিটি পেন CIDF কে বেলেগ স্মাৰ্ট চিটিটো আছে 1000 crores প্লাছ স্কিম এইটো চেংচন পালে আমাৰ কাৰণে ভাল ইভেন গুৱাহাটী এটা পাইছে অসমৰ ভিতৰত দুটা ডিষ্ট্ৰিক্টমান পাইছে এতিয়ালৈকে চেংচন হৈছে এতিয়ালৈকে ফুল ফাংচন হোৱা নাই এই বৃহৎ পৰিমাণৰ পুঁজি ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কাৰ্যৰ ভিতৰত আছে ৰাস্তা পদূলি স্পৰ্ট কমপ্লেক্স ট্ৰাক অটোপাছ টাৰ্মিনেল কেম্পাছ আদিও অন্তৰ্ভুক্ত কৰা হ'ব বুলি সংবাদ মেলত সদৰি কৰিছে ৰংহাঙে উল্লেখ্য যে প্ৰস্তাৱিত বাছ ট্ৰাক আদি টাৰ্মিনেল কেম্পাছ নিৰ্মাণৰ বাবে ইতিমধ্যে CM ৰংহাং সহিত টিম কাৰ্বি আংলঙে ৰিক্ৰিয়েশ্যন পাৰ্কৰ সমীপৰ 50 বিঘা মাটিও পৰিদৰ্শন কৰি অহা কথাও সংবাদ মেলত সদৰি কৰে মংগল ইংহি ৰিপৰ্ট কাট নিউজ উলহ মালহৰে ডিফুৰ লামডিং পথৰ সমীপৰ লাংচলিয়েত কাৰ্বি হিৰজি আছে তাই বৰ্ষপতি অনুষ্ঠান উলহ মালহৰে উদযাপন কৰা হয় বুধবাৰে লাংচলিয়েত উন্নয়ন কমিটিৰ সৌজন্যত জাম মিলি লিটাৰী ফাউণ্ডেশ্যন KSA লাংচলিয়েত শাখা কাৰ্বি ছাত্ৰ যুৱ কমিটি আৰু ইংলং কেহাই KCS ইউনিটৰ যৌথ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানতে উষ্ম অভিনন্দন জনোৱা হয় সত্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক জামবেলে লিটাৰী ফাউণ্ডেশ্যনে বিগত কেইবাটাও বছৰৰ পৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ কাব্যিক জগতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সকলোৱে পৰিলক্ষিত হৈছে ইয়াৰ মাজতে এই ফাউণ্ডেশ্যনৰ অধীনত কাৰ্বি হিৰজি আছে তাইয়ে জন্ম লাভ কৰি আজি এবছৰ পূৰ্ণপ্ৰাপ্তি হৈছে এবছৰীয়া পূৰ্ণপ্ৰাপ্তি দিৱসৰ উপলক্ষে হিৰজি আছে তাইৰ উদ্যোগত উদীয়মান কবিসকলৰ মাজত স্বৰচিত কবিতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বিভিন্ন প্ৰতিযোগিতাৰ ভিতৰত বিশ্বজিৎ তেৰণ আতুৰ বে ৰূপসিং ইংটি কাঠাৰ দয়ৰাম টকবি জিনা লেকথেবি মিনা ইংটিপি বিক্ৰম কাঠাৰ বিউটি টকবিপি ৰংবিন্দ্ৰ ৰংপি সঞ্জয় বে ধনীৰাম তেৰণ আৰু ৰজনী তেৰণ পি আদি উদীয়মান কবিসকলক উত্তম পুৰস্কাৰ আগবঢ়োৱা হয় adun thuni ligation kachurwantung JLF asongja pen asong do phan ala ne tu ke body pen kar biang long atokanu mate pirthia dangalong kar bia hirjir pu ala ne tu ke body pen ani cheklojom tin nongai pipon la so apur kimo ala kumansi আনহাতে এই একেখন অনুষ্ঠানতে লাংচলিয়েত অঞ্চলৰ পৰা সত্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক অভিনন্দন জনায় জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ সম্পাদক অন্তৰণে আঠধৰা আৰু অসমৰ বিশিষ্ট কবি চাৰেদ হানছেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত হিলছ ট্ৰাইবেল লীগৰ অধ্যক্ষ ছয় সিং ৰংপিয়ে মুখ্য অতিথি জামবেলি লিটাৰী ফাউণ্ডেশ্যনৰ উপদেষ্টা ক্ৰমে সূৰ্য ৰংফাৰ আৰু কাৰণ হানছেপি কাৰ্যবাহী সদস্য ৰতন তেৰণ প্ৰমুখ ছাত্ৰ নেতাসকলো সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উল্লেখ্য সভাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে উপস্থিত থাকে হাৰমনিপে ৰিপৰ্ট কাট নিউজ
সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙতো ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভাষ্যই খলকনি তুলিছে। ৰাজ্যখনৰ প্ৰায় ৪২,০০০ টেট শিক্ষকৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলাৰ টেট শিক্ষক সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পশ্চিম কাৰ্বি আংলং টেট শিক্ষক সন্থাই বিনা চৰ্তে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত সমূহ প্ৰাথমিক টেট শিক্ষকসকলক নিয়মীয়াকৰণৰ দাবী জনোৱাৰ লগতে মাহিলী পাবলগীয়া বেতন সুৰক্ষিত সহকাৰে নিয়মীয়াকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰে। সিদ্ধাৰ্থ ভট্টাচাৰ্য মই তেখেতক নমস্কাৰ গ্ৰহণ কৰি সন্মান জনাইছোঁ আৰু লগতে ধিক্কাৰো দিছোঁ যে আমাৰ সমগ্ৰ টেট টিচাৰৰ ওপৰত যি তেওঁ তুলুঙা মন্তব্য আগবঢ়াইছে, দাঙি ধৰিছে, তাত আমি সকলো অসমৰ টেট টিচাৰসকলৰ লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ সমগ্ৰ টেট টিচাৰ হয় আমি তেখেতক ধিক্কাৰ দিছোঁ। গতিকে আমি প্ৰতিবাদ কৰিছোঁ, তেওঁৰ মন্তব্যৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ টেট টিচাৰক তেখেতে সন্মান কৰিব জানা নাই, তেখেতে যি মন্তব্য কৰিছে আমি ধিক্কাৰ দিছোঁ আৰু ইয়াৰ জৰিয়তে আমি তেখেতক আমি সাৱধান কৰি দিছোঁ, যদি শিক্ষকক তেখেতে সন্মান জনাব নাজানে তেতিয়াহ'লে আমি পিছৰ পদক্ষেপ জোৰদাৰ কৰিম। আৰু তেখেতে কৈছে যে টেট চাৰ্টিফিকেটখন 7 বছৰ ভেলিডিটি আছে আৰু 7 বছৰ পিছত আমাৰ যোগ্যতাহীন, আমি টেট শিক্ষকসকল যোগ্যতাহীন হৈ পৰিছোঁ। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতক যে 7 বছৰ চাকৰি কৰাৰ পিছত এজন শিক্ষকৰ অভিজ্ঞতা বাঢ়েনে কমে, অভিজ্ঞতা বেছি হয়নে ক্ষীণ হৈ যায়? গতিকে সেই সামান্য জ্ঞান কোনো যদি নাই তেতিয়াহ'লে তেখেতে ইস্তফা দিয়ক, শিক্ষামন্ত্ৰীৰ পৰা পদত্যাগ কৰক। এটা মূল সমস্যা হৈছে কি যে 2012 চনত যিটো আমাৰ টেট পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, তাৰপিছতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ হৈছে স্থায়ী নিয়মীয়াকৰণৰ তাৰপিছতে কিছুমান প্ৰক্ৰিয়া লৈছে, কিন্তু আমি অতি দুখেৰে জনাওঁ যে আমাৰ কাৰ্বি আংলং ছাত্ৰ সাহিত্য পৰিষদখনে এতিয়ালৈকে এই বিষয়ত তেওঁলোকে সুব্যৱস্থা কৰা নাই। LP স্কুলৰ কেইটামান পষ্টৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছিলে, কিন্তু আজিলৈকে ME স্কুলৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ইনিচিয়েটিভ বা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাওঁ, পৰিষদক আমি অনুৰোধ জনাওঁ যাতে এই ক্ষেত্ৰত তেখেতসকলে অতি সোনকালে আমাক নিয়মীয়াকৰণৰ বাবে তেওঁলোকে আমাক সুবিধা প্ৰদান কৰক আৰু আমাৰ সকলোৰে সমস্যাটো সমাধান কৰক। তাৰ উপৰিও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত টেট পৰীক্ষাত উত্তীৰ্ণ এইসকল শিক্ষকে অন্য জিলা বা ৰাজ্যৰ আন ঠাইত নিয়মীয়া পদৰ বাবে আবেদন জনাব নোৱাৰে। সেইবাবে কেন্দ্ৰ ৰাজ্য শাসিত বিজেপি চৰকাৰখনে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ লগতে এই প্ৰাথমিক টেট শিক্ষকসকলক অতি সোনকালে নিয়মীয়া কৰিব লাগে বুলি মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বঠাত লাঞ্চৰ পৰা জাচনিহি ৰিপৰ্ট কাট নিউজ। অধ্যয়নত কঠোৰ পৰিশ্ৰম কৰি নিয়ে 13 বিয়ে লাভ কৰিলে PhD ডিগ্ৰী। অসম বিশ্ববিদ্যালয়ৰ অধীনৰ ডিফু বিশ্ববিদ্যালয়ত অধ্যয়নত জীৱ বিজ্ঞানৰ ছাত্ৰী নিয়ে 13 বিয়ে ফ্লোৰা অফ সিংহাসন পিক এণ্ড এডজাচেণ্ট হিলছ কাৰ্বি আংলং আছাম শীৰ্ষক বিষয়ত কৰা অধ্যয়নৰ বাবে PhD ডিগ্ৰী প্ৰদান কৰে শিলচৰ অসম বিশ্ববিদ্যালয়ে। অধ্যয়নত কঠোৰ পৰিশ্ৰম কৰি নিয়ে 13 বিয়ে লাভ কৰিলে PhD ডিগ্ৰী। অসম বিশ্ববিদ্যালয়ৰ অধীনৰ ডিফু বিশ্ববিদ্যালয়ত অধ্যয়নত জীৱ বিজ্ঞানৰ ছাত্ৰী নিয়ে 13 বিয়ে ফ্লোৰা অফ সিংহাসন পিক এণ্ড এডজাচেণ্ট হিলছ ইন কাৰ্বি আংলং আছাম শীৰ্ষক বিষয়ত কৰা অধ্যয়নৰ বাবে PhD ডিগ্ৰী প্ৰদান কৰে শিলচৰ অসম বিশ্ববিদ্যালয়ে। ডিফুৰ নিবাসী তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব হাৰসিং তেৰণ আৰু DAV LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বীণা তেৰাংপীৰ সুপুত্ৰী তথা জীৱ বিজ্ঞানৰ ছাত্ৰী নিয়ে 13 বিয়ে এই সফলতা তথা কৃতিত্বৰ বাবে পিতৃ মাতৃ তথা আত্মীয়ৰ লগতে সমগ্ৰ জিলাবাসীয়ে গৌৰৱান্বিত হৈছে।
ডিলাই এলেকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত আৰু কিমান দুৰ্ভোগ ভুগিলেহে কেন্দ্ৰই সাৰ পাব, কিমান মানুহৰ জান মাল হানি হ'লেহে গা লৰিব কেন্দ্ৰীয় চৰকাৰৰ। পথটোৰ মেৰামতি তথা নিৰ্মাণৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় সংগঠনবোৰে জনাই অহা তীব্ৰ প্ৰতিবাদ তথা দাবীৰো কোনো প্ৰতিক্ৰিয়া দেখুওৱা নাই কেন্দ্ৰীয় চৰকাৰে, চকুমুদা কুলিভাও স্থানীয় চৰকাৰো। হয়, যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণজাকৰ পিছতে ডিলাই এলেকাৰ মাজেৰে পাৰ হৈ যোৱা ২৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে মাজে থকা খালডোঙত অসংখ্য মালবাহী ট্ৰাক লাগি পৰিছে। ফলত পুৱাৰে পৰা পথটোৰে অন্যান্য যান বাহনৰ যাতায়াত ব্যাহত হৈছে। ছাত্ৰ ছাত্ৰীকে ধৰি অফিচ কাছাৰীলৈ যোৱা সকলৰ ভীষণ কষ্ট হৈছে পথটোৰে যাতায়াতৰ। ডিলাই অঞ্চলৰ এই দৃশ্য স্থানীয় ৰাইজৰ লগতে পথচাৰী তথা ভিন্ন গাড়ী চালক আৰু আৰোহীৰ বাবে অতি চিনাকি দৃশ্য। কিমান কষ্ট খালে বা কিমান যান মালৰ লোকচান বা হানি হ'লে কেন্দ্ৰ চৰকাৰৰ গা লৰিব এই মুহূৰ্তত, এয়া যেন এক প্ৰকাৰৰ হাতৰ ভৰা প্ৰশ্ন। বোকাজানৰ পৰা আনন্দ টেঙৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। টেকেলাংজোন খেলপথাৰ টেকেলাংজোন যুৱ কমিটিৰ উদ্যোগত কনক্লেভ কম ফেলিচিটেশ্যন অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে ৰূপায়ণ কৰা হয় চাফাই অভিযান। টেকেলাংজোন খেলপথাৰ টেকেলাংজোন যুৱ কমিটিৰ উদ্যোগত কনক্লেভ কম ফেচিলিটেশ্যন অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে ৰূপায়ণ কৰা হয় চাফাই অভিযান। এইদৰে সমগ্ৰ টেকেলাংজোন অঞ্চল পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ
পক্ষপাতিত্বত কৰা যুৱ কমিটিয়ে পৰিৱেশ প্ৰদূষণ মুক্ত ৰখাৰ বাবে চাফাই অভিযান চলায়। এই কাৰ্যত যুৱ কমিটিৰ সভাপতিকে ধৰি বিভিন্ন বিষয়া সদস্যসকলে অংশগ্ৰহণ কৰে। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষী চকীৰ এলেকাত অচিৰে নিৰ্মাণ হ'ব এখন পাৰ্কিং কমপ্লেক্স। কমপ্লেক্সটিৰ নাম হ'ব বিশিষ্ট সমাজকৰ্মী জয়সিং বংৰঙৰ নামেৰে। চৰকাৰীভাৱে নিৰ্মাণ কৰিব লগা এই পাৰ্কিং স্থানে অঞ্চলটোত এখন পাৰ্কিং স্থানৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰিব বুলি স্থানীয় সচেতন মহলে মত প্ৰকাশ কৰিছে। নিৰ্দিষ্ট পাৰ্কিং স্থানৰ অভাৱত আছিল বৃহত্তৰ খটখটি এলেকাত। পথৰ দাঁতিত যধে-মধে বাহনসমূহ বিশেষকৈ মালবাহী ট্ৰাকসমূহ ৰখাই থোৱাৰ বাবে বিভিন্ন সময়ত ভয়াৱহ দুৰ্ঘটনাবোৰ সংঘটিত হোৱা পৰিলক্ষিত হয়। এনে পৰিপ্ৰেক্ষিতত হ'ব লগা পাৰ্কিং স্থানে এনে দুৰ্ভাগ্যজনক ঘটনাৰ পৰা বহু সকাহ দিব বা দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে। আনহাতে এই পাৰ্কিং স্থানৰ দ্বাৰা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৰাজকোষলৈ ট্ৰাক তথা বিভিন্ন যান বাহনসমূহৰ জৰিয়তে ৰাজহ অহাৰ পথ প্ৰশস্ত হ'ব বুলি ভবাৰ থল আছে। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।